Welcome to AS Proud for a new video. ভিডিওটোত আমি ক্লাস 8ৰ বিজ্ঞানৰ অনুজীৱ মিত্ৰ আৰু শত্ৰু পাঠটিৰ কোৱেশ্যন আনসাৰসমূহ কৰিম। So let's get started. অনুজীৱ মিত্ৰ আৰু শত্ৰু খালি ঠাই পূৰ কৰা। ক অনুজীৱবোৰ ড্ৰেছ সহায়ত দেখা পোৱা যায়। উত্তৰ অনুজীৱবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। নীলসেউজ হেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ ড্ৰেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। উত্তৰ নীলসেউজ হেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। ড্ৰেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। উত্তৰ ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। ড্ৰেছৰ দ্বাৰা কলেৰা ৰোগ হয়। উত্তৰ বেক্টেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয়। শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। চেনি সুৰা হাইড্ৰক্লৰিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। উত্তৰ সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। ছডিয়াম বাইকাৰ্বনেট ষ্ট্ৰেপ'মাইচিন সুৰা ইষ্ট এবিধ এণ্টিবায়'টিক। উত্তৰ ষ্ট্ৰেপ'মাইচিন এবিধ এণ্টিবায়'টিক। মাইকী এন'ফিলিছ মহ পঁইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰ'ট'জোৱাৰ বাহক। উত্তৰ মাইকী এন'ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰ'ট'জোৱাৰ বাহক। পৰুৱা মাখি মকৰা সংক্ৰামক ৰোগৰ বাহক। উত্তৰ মাখি সংক্ৰামক ৰোগৰ বাহক। তাপ গুৰি কৰা ইষ্ট কোষৰ বৃদ্ধি ময়দা মৰাৰ বাবে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। উত্তৰ ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যোগীকৰণ হ্ৰাস কিণ্বন সংক্ৰামক বোলা হয়। উত্তৰ শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিণ্বন বোলা হয়। এই অংশৰ লগত বি অংশ মিলোৱা। ইয়াত কেৱল মই উত্তৰটো দি দিছোঁ। উত্তৰ এই অংশ বি অংশ বেক্টেৰিয়া কলেৰা ৰোগ সৃষ্টি ৰাইজোবিয়াম নাইট্ৰজেন যোগীকৰণ লেক্ট'বেচিলাছ দৈ প্ৰস্তুত কৰাত ইষ্ট পাওৰুটিৰ প্ৰস্তুতকৰণত প্ৰ'ট'জোৱা মেলেৰিয়া ৰোগ সৃষ্টিত ভাইৰাছ এইডছ ৰোগ সৃষ্টিত। অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? উত্তৰ অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। সিহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? উত্তৰ অনুজীৱৰ ডাঙৰ ভাগবোৰ হ'ল ক বেক্টেৰিয়া খ ভেঁকুৰ প্ৰ'ট'জোৱা ঘ হেলাই। মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যোগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম কোৱা। উত্তৰ মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যোগীকৰণ কৰিব পৰা অনুজীৱসমূহ হ'ল ক বেক্টেৰিয়া খ নীলসেউজ হেলাই। আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। উত্তৰ আমাৰ ব্যৱহাৰিক জীৱনত অনুজীৱৰ এক মুখ্য ভূমিকা আছে। দৈ পাওৰুটি কেক আদি প্ৰস্তুত কৰা হয় অনুজীৱৰ ব্যৱহাৰৰ যোগেদি। সুৰা আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিত প্ৰস্তুত কৰা বিভিন্ন ৰোগ নিবাৰণৰ কাৰণেও অনুজীৱৰ ব্যৱহাৰ কৰা হয়। অনুজীৱবোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ পচাই পৰিৱেশ নিৰ্মূল কৰে। অনুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ কিছুমান অনুজীৱই আমাৰ অপকাৰ কৰে। মানুহৰ মাৰাত্মক ৰোগ যেনে যক্ষ্মা কলেৰা নিউম'নিয়া আদি ৰোগ বেক্টেৰিয়াই সৃষ্টি কৰে। পলিঅ' বসন্ত আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা হয়। এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা ল'ব লাগে? উত্তৰ ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ প্ৰস্তুত কৰা ঔষধক এণ্টিবায়'টিক বোলে। এণ্টিবায়'টিক আমি যধে মধে ল'ব নালাগে। ইয়াক ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে ল'ব লাগে। কাৰণ উচিতভাৱে যদি এণ্টিবায়'টিক গ্ৰহণ নকৰে তেতিয়া শৰীৰৰ উপকাৰী অনুজীৱৰো মৃত্যু হ'ব পাৰে।